এখেতৰ যিখিনি নাম এখেতে যি কৰি থৈছিল বা বিহুখৰীয়ে হওক বা যি নহওক ভুলেই বাৰু কৰি থৈছিল ন এখেতৰ নামখিনি বাৰু অস্তিত্ব এটা আছে সেই অস্তিত্ব নোহোৱা কৰি পেলাইছে এখেতৰ বেমাৰৰ পিছত যেনে ধৰণৰ বা আমাৰ শ্ৰদ্ধাৰ শিল্পী ভূপেন হাজৰিকা জুবিন গাৰ্গ তেওঁলোকৰ গানবিলাক কোনোবা নৱপ্ৰজন্মই জানো বেলেগ সুৰত তেওঁলোকৰ গানখিনি গাব পাৰিব ঠিক তেনেদৰে এখেতৰ কলেজ তালুকদাৰৰ নামখিনি মানে আন মানে পাঠকবিলাকে এখেতৰ নামখিনি মানে কিবা কিবি সলাই মানে নামৰ অস্তিত্ব নোহোৱা কৰি পেলাইছে কোনোবা এখেতৰ নামত মদ খাই এক্টিং কৰিছে হয়নে কোনোবা মদ খাই এক্টিং কৰিছে কোনোবাই তিৰিমেন শব্দটো লগাইছে এইবিলাকতো এখেতৰ নামত লগোৱা নাছিল গতিকে এইবোৰ বেবিচাৰ কৰি আছে এখেতৰ নামত এখেতক মানুহজনকে অস্তিত্ব নোহোৱা কৰি পেলাইছে এখেতৰ নামখিনি তাৰমানে 100খন কেছেট বনাইছিল 100টা নামৰ সেই 100টা নামৰ বেছিভাগ পাঠকে নামখিনি লৈছে কিন্তু এখেতৰ নামখিনিত বিভিন্ন ধৰণৰ তাৰমানে বেলেগ কিবা কিবি লগাই মানে নামখিনি গাই আছে কিন্তু আমি কৈছোঁ কেইদিনমান আগতে ফেচবুকৰ জৰিয়তে আমি কৈছোঁ যে এখেতৰ নামখিনি গাব পাৰিব কিন্তু যেনেকৈ গাই থৈছিল তেনেকৈ গাব লাগিব কোনো সুৰ সলাই বা সংলাপবোৰ সলাই পেলাই গাব নোৱাৰিব যদি সংলাপবোৰ বা সুৰ সলাই গাই তেতিয়াহ'লে আমি আইনী ব্যৱস্থা ল'ম বুলি আমি ফেচবুকত দিছিলোঁ